আপুনি কোন ঠাইৰ পৰা আহিছে আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম পূজা বৰা। মোৰ ঘৰ শিৱসাগৰত। মই APSCৰ CC 2024ত আছাম ফাইনেন্স ছাৰ্ভিচৰ ৰেংক 30ত ছিলেক্ট হৈছোঁ। আপোনাৰ এয়া ফাৰ্ষ্ট এটেম্প আছিল নে পূৰ্বতে আপুনি দিছিল? এয়া মোৰ থাৰ্ড এটেম্প্ট হয় আৰু থাৰ্ড ইণ্টাৰভিউ হয়। হয়। আপুনি এই APSCৰ কাৰণে প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? মই 2023 জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু প্ৰথম মোৰ ফাৰ্ষ্ট এটেম্প্ট 2023 হৈছিলে। তেতিয়া মই ইণ্টাৰভিউ দিছিলোঁ, কিন্তু অলপ মাৰ্কছৰ কাৰণে মোৰ ছিলেকশ্যন হোৱা নাছিলে। তাৰপিছত আকৌ 2024ত মই এটেম্প্ট কৰিছিলোঁ। দেন 2025ত যিটো হৈছিলে, বৰ্তমান ইয়াৰ মোৰ ছিলেকশ্যন হৈছে। এই সময়ছোৱাত আপুনি একেবাৰে APSCৰ আৰম্ভণি কেতিয়া হৈছিল? আপোনাৰ যিহেতু সপোন এটা থাকে সকলোৰে, সেই সপোনটোৰ আৰম্ভণি কেতিয়া হৈছিল? এইটো আচলতে মোৰ কলেজৰ টাইমত হৈছিলে। আমাৰ লগৰবোৰৰ মাজত ডিছকাশ্যনৰ ফলত মোৰ এইটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। লগতে লকডাউনত যিহেতু বহুতখিনি সময় পাইছিলোঁ, সেই সময়ৰ পৰা আৰম্ভ হৈছিলে। যদিও মই সেই সময়ত প্ৰিপেয়াৰ কৰা নাছিলোঁ, কিন্তু মনতে ভাবিছিলোঁ যে মই তেতিয়াই মই APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি। আপুনি যিহেতু 3বাৰকৈ দিবলৈ দিছে আৰু একেবাৰে শেষত আপুনি ছিলেক্ট হ'বলৈ, ক্ৰেক কৰিবলৈ সক্ষম হৈছে। এই যিটো APSCৰ নিযুক্তি প্ৰক্ৰিয়া, পূৰ্বে বহু অভিযোগ শুনা গৈছে, বহু বাতৰি প্ৰচাৰ হৈছে। বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াটো চৰকাৰে বা চৰকাৰৰ এই যি কাম কাজখিনি, আপুনি ব্যক্তিগতভাৱে কি ক'ব বিচাৰিব? মোৰ ফাৰ্ষ্ট এটেম্প্টৰ পৰাই মই পাইছোঁ যে বস্তুখিনি সুকীয়া নিকাভাৱে হৈ গৈছে। কাৰণ যিসকল ছিলেক্টেড কেণ্ডিডেট হয়, যিসকল আগতে ছিলেক্ট হৈ আহিছে, 2023ৰ পৰা হওক বা 2018-19ৰ পৰা যিমানখিনি ছিলেক্ট হৈ আহিছে, তেওঁলোকৰ বহুতৰ লগত আচলতে এটা ঘৰুৱা পৰিচয় থকাও হৈছিলে। তো গম পাওঁ যে তেওঁলোকে নিশ্চয় মেৰিট লিষ্টতে এইটো বস্তু পাইছে। আৰু মই ভাবোঁ এই এটা যাত্ৰা আৰম্ভ হৈছে যে সুকীয়াভাৱে নিকা এটা যি এপইণ্টমেণ্ট দিয়াৰ ছিষ্টেম এটা আৰম্ভ হৈছে, মই এইটো ভাবোঁ। মই আপোনাক ধন্যবাদ